নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টি আপোনালোকৰ সন্মুখলৈ লৈ অহাৰ বিশেষ উদ্দেশ্যটো এইয়ে যে আপোনালোকৰ বহুতেই মোক সুধি আছিল APSC কি হয়, APSC কেনেকুৱা পৰীক্ষাবিলাক অনুষ্ঠিত কৰে আৰু সকলোবিলাক মানুহে APSC দিব পাৰেনে, APSC কি মাধ্যমত পৰীক্ষা অনুষ্ঠিত কৰে বা ইয়াৰ এলিজিবিলিটিটো কি হয়, কিমান বছৰৰ পৰা কিমান বছৰলৈকে এই পৰীক্ষাত বহিব পাৰে বা ইয়াৰ এক্সাম পেটাৰ্নটো কেনেকুৱা হয়, কিমান দিনৰ মূৰে মূৰে পৰীক্ষা অনুষ্ঠিত কৰে, কোনবিলাক বিভাগৰ পোষ্টৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হয় ইত্যাদি কেইবাটাও কথা সামৰি মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টি লৈ আহিছোঁ। গতিকে আশা কৰিম আপোনালোক এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আপোনালোকে আৰু কিবা যদি কুৱেৰি থাকে, কিবা যদি আপোনালোকৰ বুজি নোপোৱা কথা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব পাৰে। নিশ্চয়কৈ মই আপোনালোকক সহায় কৰিবলৈ ভাল পাম, ক'বলৈ ভাল পাম। গতিকে আজি মই প্ৰথম কথা আপোনালোকক ক'বলৈ ওলাইছোঁ যে APSCটো হয় কি। APSC অৰ্থাৎ অসমীয়াত কোৱা হয় অসম লোকসেৱা আয়োগ। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCয়ে যি কম্পিটিটিভ এক্সাম কণ্ডাক্ট কৰে, কম্বাইণ্ড কম্পিটিটিভ এক্সাম অৰ্থাৎ শ্বৰ্ট ফৰ্মত CCE, সেই পৰীক্ষাটো আচলতে আমাৰ বৰ্তমান যিবিলাক গেজেটেড পোষ্ট হয় অফিচাৰ, গেজেটেড ৰেংকৰ অফিচাৰ হয়, সেই গেজেটেড অফিচাৰ গ্ৰেড 1 ৰেংকৰ যিবিলাক অফিচাৰ সেইবিলাক পোষ্ট মানে বিভাগৰ সেইবিলাক পোষ্টৰ কাৰণে APSCয়ে এই CCE এক্সামটো কণ্ডাক্ট কৰে। এই পৰীক্ষাটি আমি সকলোৱে দিব পাৰিম যদিহে আমাৰ মিনিমাম এজ 21 ইয়াৰ্ছ হয় আৰু আপুনি যদি জেনেৰেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনাৰ মেক্সিমাম এজ হ'ব পাৰে 38 ইয়াৰ্ছ। অৰ্থাৎ জেনেৰেলৰ কাৰণে কৈছোঁ, অৰ্থাৎ 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আপোনালোকে যিমানবাৰ এটেম্প দিব বিচাৰে, যেইটা এটেম্প দিব বিচাৰে সিমানটা এটেম্প দিব পাৰে। আৰু আপোনালোকে ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন থাকিব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন। আপোনালোকে আৰ্টছ হওক, কমাৰ্চ হওক, ছায়েন্স হওক, যি ষ্ট্ৰীমে নহওক লাগিলে সকলো ষ্ট্ৰীমৰ পৰা বিলং কৰিলেও আপোনালোকে এই পৰীক্ষাটো দিব পাৰে, মাত্ৰ আপোনালোক গ্ৰেজুৱেটেড হ'ব লাগিব। এতিয়া নেক্সট কথাটোলৈ আহোঁ, ইয়াৰ এক্সাম পেটাৰ্ণটো কেনেকুৱা ধৰণৰ। APSCয়ে সাধাৰণতে 3টা ষ্টেজত পৰীক্ষাটো পাতে। প্ৰথমটো ষ্টেজ হৈছে প্ৰিলিমছ, ছেকেণ্ডটো হৈছে মেইনছ আৰু থাৰ্ডটো হৈছে ইণ্টাৰভিউ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই 3টা ষ্টেজ যদি আপোনালোকে এটা ভাল মাৰ্ক কেৰি কৰে, ভাল মাৰ্ক লৈ উত্তীৰ্ণ হ'ব পাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ অসম চৰকাৰৰ আণ্ডাৰত থকা বা অসমৰ গ্ৰেড 1 যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ বাবে আপোনালোক এলিজিবল হ'ব, আপোনালোক সেই পোষ্টত চাকৰি কৰিব পাৰিব। ইয়াৰ এক্সাম পেটাৰ্ণটোৰ ওপৰত অলপমান ডিটেইলছত ক'বলৈ বিচাৰিছোঁ। প্ৰথমটো হৈছে প্ৰিলিমছ আপোনালোকৰ 400 মাৰ্কৰ অনুষ্ঠিত হয়। দুখন জেনেৰেল ষ্টাডিজ পেপাৰ থাকে প্ৰিলিমছত। প্ৰথমখন জেনেৰেল ষ্টাডিজ পেপাৰত 200 মাৰ্ক কেৰি কৰে আৰু 2 নম্বৰ জেনেৰেল ষ্টাডিজ পেপাৰ যিখনক CSET বুলি কোৱা হয় সেইখনত 200 মাৰ্ক থাকে। প্ৰথমখন যিখন জেনেৰেল ষ্টাডিজ পেপাৰ 1 যিখন, সেইখনত আপোনালোকৰ হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ইকনমিক্স, জিঅ'গ্ৰাফী, কাৰেণ্ট এফেয়াৰ্ছ এই সকলোবিলাক সামৰি কুৱেশ্যন আহে MCQ বেচিছ, যিবিলাক আমি অবজেক্টিভ বুলি কওঁ। ইয়াত আপোনালোকে ডিটেইলছত লিখিব নালাগে, জাষ্ট আপোনালোকে এটা এনেকুৱা ফিল আপ কৰিলেই হ'ল, মানে টিক মাৰ্ক দিলেই হ'ল সেই পৰীক্ষাটোত। আৰু তাৰপিছত যিখন CSET পেপাৰ বুলি কওঁ, জেনেৰেল ষ্টাডিজ পেপাৰ, যিখন জেনেৰেল ষ্টাডিজ 2 প্ৰিলিমছৰ কথা কৈ আছোঁ সেই পেপাৰখনত CSET পেপাৰখনত 200 মাৰ্কছ থাকিব আৰু 100টা কুৱেশ্যন থাকিব। ইটছ কুৱেশ্যন মানে আপোনালোকৰ 2 মাৰ্ককৈ থাকিব, 2 নম্বৰকৈ থাকিব। এতিয়া কথাটো হ'ল এই যিটো প্ৰিলিমছ পৰীক্ষাৰ যি দুখন পেপাৰ, সেই দুখনৰ পেপাৰ কেনেকৈ মানে মাৰ্ক কাউণ্ট কৰে। এতিয়া আপোনালোকে যদি CSET পেপাৰখনৰ কথা যদি মই ক'বলৈ যাওঁ, প্ৰথমতে মই CSET পেপাৰখনৰ কথা এইটো কাৰণে ক'ব বিচাৰিছোঁ, জেনেৰেল ষ্টাডিজ যিখন পেপাৰ 2, দুখন পেপাৰটো থাকে, জেনেৰেল পেপাৰ GS পেপাৰ 1, GS পেপাৰ 2 প্ৰিলিমছৰ ক্ষেত্ৰত। এই GS পেপাৰ 2খনৰ কথা এইটো কাৰণে ক'ব বিচাৰিছোঁ কাৰণ সেইখনৰ ওপৰত উদ্দেশ্য, সেইখনৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকক জেনেৰেল ষ্টাডিজ পেপাৰ 1খন চেক কৰে। কাৰণ আপোনালোকে CSETত 66 মাৰ্ক পাব লাগিব 200ৰ ভিতৰত,
অৰ্থাৎ 33% পাব লাগিব যদিহে 200ৰ ভিতৰত 66 মিনিমাম 66 মাৰ্ক পায় তেতিয়াহ'লে আপোনালোকে সেই পেপাৰখন কোৱালিফাই হ'ব আৰু নেক্সট আপোনালোকৰ জিএছ পেপাৰ 1 খন চেক কৰিব কাৰণ আপোনালোকে যদি 66 মাৰ্ক নাপায় চিছেট পেপাৰখনত তেতিয়াহ'লে জিএছ পেপাৰ যিখন 1 সেইখন আপোনালোকে 200ৰ ভিতৰত 200 পাই লাভ নাই যদিও প্ৰিলিমছৰ দুইখন পেপাৰে কোৱালিফাইং পেপাৰ হয় দুইখন মানে এই গোটেই ষ্টেজটোৱে এটা কোৱালিফাই হ'লেই হয় কিবা এটা মাৰ্ক লৈ তথাপিও এই চিছেট পেপাৰখনত যদি আপোনালোকে 66 মাৰ্ক পাব নোৱাৰে আপোনালোকে জিএছ পেপাৰ 1 খনত 200ৰ ভিতৰত 200 পায়ো কোনো ধৰণৰ লাভ নহ'ব এতিয়া এই প্ৰিলিমছত পৰীক্ষাটো অনুষ্ঠিত হৈ গ'ল ধৰক অনুষ্ঠিত হোৱাৰ পিছত কেনেকুৱা ধৰণৰ মানে ইয়াত কুৱেশ্যন আহে সেই সম্পৰ্কে মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'বিলাকত কৈ দিছোঁ চিলেবাছ সম্পৰ্কীয় কথা কিছুমান এতিয়া মাত্ৰ মই এইখিনি কথা ক'বলৈ ওলাইছোঁ যে চিছেট পেপাৰখনত কোৱালিফাই হোৱাৰ পাছত 66 পাই কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ জিএছ পেপাৰখন চেক কৰিব যিখন জিএছ 1 সেইখন পেপাৰ চেক কৰাৰ পিছত তাত এটা কাট অফ মাৰ্ক থাকিব সেই কাট অফ মাৰ্কটো যদি ক্লিয়াৰ কৰে আপোনালোকক মেইনছৰ কাৰণে সিলেক্ট কৰিব আৰু মই এইটো কথা ইয়াত এটা কথা কৈ থওঁ ইয়াতে ইনক্লুড কৰোঁ যে জিএছ যিখন পেপাৰ 1 সেইখনত 33 পৰা 35% আপোনাৰ অসম ৰিলেটেড কুৱেশ্যন আহিব যেহেতু APSC অসম লোকসেৱা আয়োগ গতিকে আপোনালোকৰ জিএছ পেপাৰ 1 খনত অসমীয়াত মানে 33 পৰা 35% কুৱেশ্যন আহিব অসম ৰিলেটেড হিষ্ট্ৰী হওক পলিটিকেল সায়েন্স হওক আৰ্ট এণ্ড কালচাৰ হওক যিয়ে নহওক অলপমান বেছিক মানে কুৱেশ্যন আহিব তাৰপিছত যেতিয়া আপোনালোক প্ৰিলিমছৰ পৰা মেইনছলৈ আহিব মেইনছত আপোনালোকৰ পেপাৰ থাকিব তাত প্ৰথম থাকিব পেপাৰ 1 এছএ পেপাৰ এখন তাৰপিছত পেপাৰ 2ত থাকিব জিএছ পেপাৰ 1 জিএছ পেপাৰ এখন থাকিব most probably তাত হিষ্ট্ৰী কুৱেশ্যন থাকিব হিষ্ট্ৰী ৰিলেটেড মই আপোনালোকক চিলেবাছখনৰ পিছত বুজাই দিম চিলেবাছখন অলৰেডি অলপমান মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈ দিয়া আছে ইয়াৰ আগৰ ভিডিঅ'বিলাকত নেক্সট ভিডিঅ'টো মই কমপ্লিট চিলেবাছখন বুজাম যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে মেইনছৰ কথালৈ আহিছোঁ মেইনছত প্ৰথম পেপাৰ 1 খন হ'ব এছএ পেপাৰ 2 খনত থাকিব জেনেৰেল ষ্টাডিজ এখন পেপাৰ তাৰ পিছত থাকিব জেনেৰেল ষ্টাডি 2 তাৰ পিছত থাকিব পেপাৰ জেনেৰেল ষ্টাডি 3 তাৰ পিছত জেনেৰেল ষ্টাডি 4 তাৰ পিছৰ পেপাৰখন থাকিব জেনেৰেল ষ্টাডি পেপাৰ 5 আৰু এই জেনেৰেল ষ্টাডি পেপাৰ যিখন 5 হ'ব মানে জেনেৰেল ষ্টাডি 5 যিখন পেপাৰ সেইখন আমাৰ আসাম ৰিলেটেড হয় তাৰ পিছত আপোনালোকৰ অপচনেল পেপাৰ দুখন থাকিব অপচনেল পেপাৰত আপোনালোকে হিষ্ট্ৰী লয় জিঅ'লজি লয় জিঅ'গ্ৰাফি লয় আছামিজ লয় যি লয় মানে সেইটো আপোনালোকৰ নিজৰ কথা সেইটো এটা নিৰ্বাচিত মানে আপোনালোকৰ কি ছাবজেক্টৰ ওপৰত আপোনালোকৰ দখল আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰপিছতে কোৱালিফাইং পেপাৰ দুখন থাকে কোৱালিফাইং পেপাৰ দুখন থাকে বুলি নকওঁ দুখন আছিল কাৰণ ইয়াৰ আগলৈকে দুখন আছিল বৰ্তমান কি কৰিছে আপোনালোকৰ যিখন আমাৰ অসমীয়া এখন যি মাধ্যমৰ এখন পেপাৰ আছিল অসমীয়া যোনে অসমীয়া ল'ব ইচ্ছা কৰে অসমীয়া বা বড়ো বা বেংগলী এনেকৈ ভাগ কৰি থোৱা আছিল সেই পেপাৰখন বৰ্তমান উঠাই দিয়া হৈছে বুলি মানে কৈ আছে ন্যায়ালয়ে কেইদিনমান আগতে সিদ্ধান্ত লৈছে গতিকে সেই পেপাৰখন most probably উঠাই দিছে আৰু তাৰ লগতে কোৱালিফাইং পেপাৰ ইংলিছ পেপাৰখনো আছিলে সেইখনৰ কি কৰিছে সেই সম্পৰ্কীয় এতিয়ালৈকে গম পোৱা নাযায় নটিফিকেশ্যনটো আহিলেহে আপোনালোকে গম পাব বাৰু যিয়ে নহওক মেইনছৰ মই সেই কোৱালিফাইং পেপাৰ দুখন বাদ দি বাকী মই আপোনালোকক ক'লোঁ প্ৰথম পেপাৰখন হৈছে এছএ পেপাৰ এছএ দুখন এছএ আহিব তাৰপিছত আপোনালোকৰ জেনেৰেল ষ্টাডিজ 5খন পেপাৰ থাকে জেনেৰেল ষ্টাডিজ 5খন পেপাৰ ক'লোঁ আৰু জেনেৰেল ষ্টাডি 5খন পেপাৰ আপোনালোকে দিব লাগিব তাৰপিছত অপচনেল দুখন থাকিব তাত আপোনালোকৰ নিজৰ ভাল লগা বিষয়টো ল'ব পাৰে যি বেকগ্ৰাউণ্ডৰ পৰাই নাহক লাগিলে ছায়েন্স হওক কমাৰ্চ হওক আৰ্টছ হওক যি বেকগ্ৰাউণ্ডৰ পৰাই নাহক লাগিলে এই অপচনেল পেপাৰকেইখন আপোনালোকৰ নিজৰ ইচ্ছামতে ল'ব পাৰে বাকী কেইখন জেনেৰেল ষ্টাডি যিখন 1 to জেনেৰেল ষ্টাডি 5খন পেপাৰ আছে সেইখন খালি চবৰ কাৰণে কমন হয় সকলোৱে একেই তাৰপিছত মেইনছ আপোনালোকে যদি ক্লিয়াৰ কৰে মেইনছত 2000 মাৰ্ক থাকে টোটেল যেতিয়া এই কোৱালিফাইং যি দুখন পেপাৰৰ কথা ক'লোঁ সেই দুখনৰ এটা কোৱালিফাইং মাৰ্ক পালেই হ'ব তাৰ সেই মাৰ্কটো আচলতে ইনক্লুড নকৰে বাকী যি এছএ পেপাৰৰ পৰা আৰম্ভ কৰি মেইনছৰ কথা কৈ আছোঁ এছএ পেপাৰৰ পৰা আৰম্ভ কৰি যি জিএছ পেপাৰ 5খন আৰু অপচনেল পেপাৰ দুখন থাকে সেইবিলাক টোটেল মাৰ্ক থাকিব আপোনালোকৰ 2000
তাৰপিছত আপোনালোকে যেতিয়া মেইনছ ক্লিয়াৰ কৰিব তাৰপিছত আপোনালোকক মাতিব ইণ্টাৰভিউলৈ। ইণ্টাৰভিউত থাকিব 275 নম্বৰ 275 মাৰ্কছ। টোটেল হ'ল 2275 মাৰ্কছ এই মেইনছ আৰু ইণ্টাৰভিউ মিলাই। প্ৰিলিমছৰ মাৰ্কটো ইয়াত ইনক্লুড নকৰে। গতিকে এনেকৈ 3টা ষ্টেজ আপোনালোকে যদি ভালদৰে ভাল নম্বৰ পাই কোৱালিফাই হ'ব পাৰে তাৰপিছতে আপোনালোকে ACS হয় কোনোবা ACSত যাবলৈ মানে যদি যোন মানে যিটো ডিপাৰ্টমেণ্টৰ পষ্টৰ কাৰণে এলিজিবল হয় আপোনালোকৰ সেই মেৰিট লিষ্টৰ মতে নাম আহিব। মোৰ আজিৰ ভিডিঅ'টিত মই কিমানখিনি বুজাব পাৰিছোঁ নাজানো, তথাপিও মোৰ যিমানখিনি মোৰ সম্যক এটা ধাৰণা আছে APSCৰ ওপৰত সেইখিনিয়ে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু নটিফিকেশ্যন সম্পৰ্কীয় এই বছৰৰ APSC যিটো 2022 to 2023 ওপৰত যিখন নটিফিকেশ্যন আহিবলগীয়া আছে সেই নটিফিকেশ্যন সম্পৰ্কীয় যদি মই কিবা ক'বলৈ যাওঁ তেতিয়াহ'লে মষ্ট প্ৰবেবলি আপোনালোকৰ এই নৱেম্বৰ আৰু ডিচেম্বৰতে নটিফিকেশ্যনটো আহিব লাগে। আৰু নটিফিকেশ্যন অহাৰ ঠিক 4 মাহৰ পিছত অৰ্থাৎ অহা বছৰ মাৰ্চ বা এপ্ৰিল এই 2টা মাহৰ ভিতৰতে প্ৰিলিমছটো হৈ যাব যদিহে কোনো ধৰণৰ অসুবিধা নহয়। তাৰপিছত প্ৰিলিমছ হোৱাৰ পিছতে আপোনালোকৰ বেছি সময় নাপাব, আপোনালোকে তাৰ ঠিক 4 মাহমানৰ পিছতে আপোনালোকৰ মেইনছ অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যদি কোনোবা পৰীক্ষা দিম বুলি ভাবিছে এই পৰীক্ষাটোত বহিম বুলি ভাবিছে তেতিয়াহ'লে এতিয়াৰ পৰাই আপোনালোকে প্ৰিলিমছ প্লাছ মেইনছ 2টাৰ কাৰণে প্ৰস্তুতি চলাওক। কাৰণ মেইনছত আপোনালোকৰ আনচাৰ ৰাইটিং কৰিব লাগিব, খুব বেছি ডিটেইলছত লিখিব লাগিব, ভাল কথা সোমাব লাগিব তাত। যিহেতু প্ৰিলিমছটো MCQ বেচিছ হয় তাত ইমান ডিটেইলছত যাব নালাগে, তথাপিও সময় যিহেতু কম গতিকে আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰেক্টিছ কৰি থাকোঁতে মেইনছৰো কাৰণেও অকণমান প্ৰেক্টিছ কৰি থাকিব লাগিব। বাকী প্ৰিলিমছ আৰু মেইনছ ইণ্টাৰভিউ মানে মেইনছৰ পৰীক্ষা পাছ কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউৰ কাৰণে সাজু হ'ব পাৰে। আজিৰ ভিডিঅ'টিত ইমানখিনি আছিল। যদি আপোনালোকে এতিয়াও কিবা বুজি হোৱা নাই, কিবা কুৱেৰিজ যদি আপোনালোকৰ আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু মই নাজানো কিমানখিনি মই আপোনালোকক বুজাব পাৰিছোঁ, তথাপিও মই আপোনালোকক বুজাই দিছোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।